হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালনে সকলোৰে? মই পৰিস্মিতা চেতিয়া আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কুকিং লাইনাৰ এণ্ড টেষ্টলৈ। আজি মই বনাবলৈ গৈ আছোঁ ব্ৰাউন ৰাইচৰ ফ্ৰাইড ৰাইচ। আমি সকলোৱে জানো যে ব্ৰাউন ৰাইচ স্বাস্থ্যৰ পক্ষে কিমান বেছি উপকাৰী, সেইকাৰণে মই ব্ৰাউন ৰাইচ ব্যৱহাৰ কৰিছোঁ। আহকচোন তেন্তে মই ব্ৰাউন ৰাইচ ব্যৱহাৰ কৰি ফ্ৰাইড ৰাইচ কেনেকৈনো তৈয়াৰ কৰিলোঁ তাকে চাওঁ ব'লক। ৰেচিপিটো বনাবৰ বাবে মই প্ৰথমতে লৈছোঁ গ্ৰীণ মটৰ, পিঁয়াজ পাত, চীজ লৈছোঁ আৰু গাজৰ লৈছোঁ, পিঁয়াজ লৈছোঁ, এটা ডিম লৈছোঁ আৰু মছলা পেকেট লৈছোঁ 3টা, ধনিয়া, জিৰা আৰু গৰম মছলা, আৰু লৈছোঁ মই ব্ৰাউন ৰাইচ। এইখিনি মই বনাই ৰাখিছিলোঁ আগতে। ব্ৰাউন ৰাইচ লৈছোঁ। মই আমুল চীজটো ব্যৱহাৰ কৰিছোঁ, ঘি ব্যৱহাৰ কৰিম আৰু নিমখ হালধি লাগিব আৰু টমেটো চচ লৈছোঁ। এতিয়া বস্তুখিনি মই ভালদৰে ধুই গোটেইখিনি ভালদৰে কাটি ল'ম। এতিয়া কেৰাহী এখন গৰম কৰি লৈছোঁ। কেৰাহীখন গৰম হৈ গৈছে। এতিয়া ইয়াতে দিম মই অলপমান ঘিত যদি আমি ফ্ৰাইড ৰাইচ বনাওঁ তেনেহ'লে ইয়াৰ সোৱাদটো অলপ বেলেগ হয়। তেল দিও বনাব পাৰে, যোনে ইচ্ছা কৰে ৰিফাইন দিও বনাব পাৰে বা নৰ্মেল খোৱা তেল আমি যিটো ব্যৱহাৰ কৰোঁ সেইটো দিও কৰিব পাৰে, কিন্তু মই ইয়াত ঘি ব্যৱহাৰ কৰিছোঁ। এতিয়া ঘিখিনি দি দিলোঁ। ঘিখিনি ধুনীয়াকৈ গলি গৈছে। এতিয়া কেৰাহীখন অলপমান লৰাই দি চবফালে তেলটো বিয়পাই দিছোঁ। এতিয়া এই ঘিখিনি মই গৰম হ'বলৈ ৰাখি দিম। এতিয়া ঘিখিনি গৰম হৈ গৈছে। ইয়াতে মই দি দিম কাটি লোৱা পিঁয়াজ কেইডোখৰ। পিঁয়াজ কেইডোখৰ মই সৰু সৰুকৈ কাটি লৈছোঁ। এনেদৰে অকণমান ফ্ৰাই কৰি ইয়াত মই দি দিম হালধি। একেবাৰে সিজি যোৱাকৈ মই ফ্ৰাই নকৰোঁ, কাৰণ অকণমান কেঁচা কেঁচা ভাৱ এটা আহি থাকিলে ফ্ৰাইড ৰাইচটো খাবলৈ ভাল লাগে। এতিয়া মই ইয়াত অকণমান হালধি দি দিম। এতিয়া হালধিখিনি দি দিলোঁ। ইয়াৰ পাছত মই দিছোঁ জিৰা পাউডাৰ অকণমান। বৰ বেছি মই মছলা ব্যৱহাৰ নকৰোঁ। অকণমান ধনিয়া গুড়া দিছোঁ। আৰু অকণমান গৰম মছলা। এতিয়া এইখিনি মই ভালদৰে গোটেইখিনি লৰাই দিম। এনেদৰে লৰাই অলপ সময় ৰাখি দিম। এতিয়া এয়া দেখিছে তেল বিৰিঙি আহিছে মছলাখিনি। এতিয়া ইয়াত মই দি দিম কাটি লোৱা মোৰ কেঁচা পাচলিখিনি। এতিয়া মই গাজৰখিনি দি লৈছোঁ। তাৰপিছত মই মটৰ, যিখিনি কেঁচা মটৰ মই গুচাই লৈছিলোঁ সেইখিনি দি দিম। মই বহুত বেছি ফ্ৰাইড ৰাইচ বনোৱা নাই, সেইকাৰণে মই কমকৈ ব্যৱহাৰ কৰিছোঁ বস্তুবিলাক। এনেদৰে লৰাই দিছোঁ। তাৰপিছত এনেদৰে লৰাই দিয়াৰ পাছত মই ইয়াতে দি দিম সোৱাদ অনুসৰি নিমখ। এতিয়া মই নিমখখিনি দি দিম।
গাজৰ আৰু মটৰ আধা ভজা হৈ থাকোঁতে মই ইয়াত দি দিম পিঁয়াজ পাতখিনি। এতিয়া গোটেই পিঁয়াজ পাতখিনি দিয়াৰ পাছত মই অলপ ভালদৰে লৰাই দিম। এতিয়া নতুনকৈ পিঁয়াজ পাত আৰম্ভ হৈছে ওলাবলৈ। পিঁয়াজ পাত কণীৰ লগত খায়ো বহুত ভাল লাগে। কণীৰ লগত পিঁয়াজ পাত দি পেলাই আমলেট বনাই খাবচোন কেতিয়াবা, তেনেকৈও বহুত ভাল লাগে খাই। চব্জিখিনি আধা সিজা হৈ থাকোঁতে ইয়াত মই এটা কণী দি দিম। কণীটো ভাঙি দি দিম। এতিয়া চব্জিখিনিৰ লগত মই মিহলাই দিম আৰু তেতিয়ালৈকে ভাজি থাকিম যেতিয়ালৈকে ইয়াৰ আঠা ভাৱটো গুচি নাযায়। এনেদৰে খুব ঘনাই লৰাই দিম। এয়া দেখিছেনে, লাহে লাহে নাইকিয়া হৈ আহিছে আঠা ভাৱটো। এই মিশ্ৰণটো মোৰ ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম ব্ৰাউন ৰাইচখিনি, যিখিনি মই প্ৰথমতে বনাই ৰাখিছিলোঁ। আপোনালোকে সকলোৱে হয়তো জানে যে ব্ৰাউন ৰাইচ আমাৰ শৰীৰৰ কাৰণে কিমান উপযোগী, কিমান হেল্ডি হয়। সেইকাৰণে মই ব্ৰাউন ৰাইচ ব্যৱহাৰ কৰিছোঁ। ব্ৰাউন ৰাইচ আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব, তেতিয়া ব্ৰাউন ৰাইচখিনি বনোৱাৰ আগতে কিছু সময় তিয়াই ৰাখিব। তেতিয়া ধুনীয়াকৈ কোমলি যায় আৰু ফুলিও যায় ধুনীয়াকৈ। ব্ৰাউন ৰাইচ কিন্তু নৰ্মেল ভাততকৈ সোৱাদটো অলপ বেলেগ হয়। ব্ৰাউন ৰাইচটো আচলতে ফ্ৰাইড ৰাইচ বা খিচিৰি এনেকুৱা ধৰণে খাবলৈ বেছি ভাল লাগে। এনেদৰে মই গোটেই মিশ্ৰণটো ব্ৰাউন ৰাইচখিনিৰ লগত মিহলাই দিলোঁ। এতিয়া এনেদৰে অলপমান সিজিবলৈ মই অপেক্ষা কৰিম। এতিয়া মই পুনৰ লৰাই লৈছোঁ। ফ্ৰাইড ৰাইচখিনি প্ৰায়ে সিজি গৈছে। এতিয়া ইয়াত মই এড কৰিম আমুল চীজ। চীজ দি দিলে খাবলৈ আচলতে অলপ ষ্টিকি হয়, ভাল লাগে খাই, সোৱাদটো বেলেগ হয়, অলপ ক্ৰীমি টাইপ ফিল হয়। এনেদৰে সৰু সৰুকৈ চীজ কিউব কাটি কাটি মই দি দিছোঁ। মই আচলতে চীজি বস্তুবিলাক খাই বহুত বেছি ভাল পাওঁ, সেইকাৰণে মই ফ্ৰাইড ৰাইচৰ লগত চীজ এড কৰিছোঁ। মই এনেদৰে খাই ভাল পাওঁ। কোনোবাই ইচ্ছা কৰিলে চীজ নিদিবও পাৰে, চীজ নিদিয়াকৈও খাব পাৰে, কথা নাই। কিন্তু মই ভাল পাওঁ যিহেতু, সেইকাৰণে মই চীজ দি বনাইছোঁ। এতিয়া অলপ সময় এনেদৰে চীজখিনি গলালৈকে ৰাখি দিম। এয়া দেখিছে চীজখিনি গলি গৈছে আৰু অলপ ষ্টিকি হৈ গৈছে ফ্ৰাইড ৰাইচখিনি।
এতিয়া পুনৰ লৰাই দিম। মই ঘনাই ঘনাই লৰাই দিছোঁ কাৰণ চীজ দিয়া আছে যিহেতু, সেইকাৰণে গোটেই চীজখিনি যাতে ফ্ৰাইড ৰাইচত লাগি যায়, সেইকাৰণে মই ঘনাই ঘনাই লৰাই দিছোঁ। এতিয়া আমাৰ এই ফ্ৰাইড ৰাইচখিনি হৈ গৈছে, ধুনীয়াকৈ এইখিনি সিজি গ'ল। এয়া চাওকচোন, মই বাউল এটা তেনেদৰে লৈ লৈছোঁ, কেইটুকুৰমান পিঁয়াজ লৈ লৈছোঁ আৰু এপিচ। তেনেদৰে খাই চাবচোন, কেতিয়াবা বহুত ভাল লাগে খাবলৈ। আপোনালোকেও কেতিয়াবা বনাই খাই চাবচোন, নিশ্চয় ভাল পাব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। ধন্যবাদ।